তো হেল্ল' গাইজ, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ আপোনালোকে ভালে আছে, খুবেই সুৰক্ষিত আছে। নতুন বছৰৰ আপোনালোকক শুভকামনা জ্ঞাপন কৰিছোঁ। এই বছৰটো আপোনালোকৰ সকলোৰে ভালে কুশলে পাৰ হওক। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিম্পুদাৰ দৰে ক'লোঁ দেই, কেনে লাগিছে জনাব দে। তো ভিডিঅ'টো কিহৰ ওপৰত বনাম নিশ্চয় আপোনালোকে থাম্বনেইলটো চাই কেনে কিজানি গমেই পাইছে। তো গম পাইছে বা নাপাইছে সেইবোৰ বাদ দিয়ক, মই কৈয়ে দিছোঁ পোনপটীয়াভাৱে। কথাটো হ'ল যে আজিকালি চাওকচোন, এতিয়াও তেনেকুৱা ধৰণৰ হৈ থাকে, প্ৰায়ভাগ মই পাওঁ। সেইকাৰণে মই আপোনালোকৰ আগত জনাব বিচাৰিছোঁ কথাকেইষাৰ। কিছুমান এনেকুৱা মানুহ আছে বা গাঁৱলীয়া মানুহ, শিক্ষিত মানুহৰ ভিতৰতো পৰে, আনশিক্ষিত মানুহৰ ভিতৰতো পৰে। কিছুমানে কি কৰে যে এণ্ড্ৰইড মোবাইলবোৰ চলায়, কিন্তু অন্তত নাজানে যে ইমেইল আইডিটো কি বস্তু, হয়নে? ইমেইল আইডিটো কি বস্তু, আটাইতকৈ মেইন ডাঙৰ বস্তু এইটোৱে, কিন্তু গম নাপায়। আৰু বহুত 80% মানুহে এতিয়াও গম পাই গৈছে দিয়কচোন। চহৰ অঞ্চলৰ মানুহ হওক বা গাঁৱলীয়া মানুহ কিছুমানে হওক বা অলপ বয়সীয়াল মানুহবোৰেও গম নাপায় যে ইমেইল আইডিটো কি বস্তু, হয়নে? এই চাওকচোন, এইটো ইমেইলটো, এই ইমেইল আইডিটো কি বস্তু আপোনালোকে গম পাইছেনে? বহুতে জানে, বহুতে ভাবিব পৰা এইটো এটা কি টপিক আনিছে, কিন্তু মই ইয়াৰে মাজত এটা ইণ্টাৰেষ্টিং কথা এটা ক'বৰ কাৰণে আপোনালোকৰ আগত আহিছোঁ। নতুন মোবাইল এটা কিনোতে বা মোবাইলটো তেওঁৰ ফৰ্মেট হৈ যাওঁতে তেওঁলোকে কি কৰে যে ইমেইল আইডিটো কি কয় যে বেয়া নোপোৱা যদি মোৰ ইমেইল আইডিটো খুলি দিয়া না, ইমেইল আইডিটো খুলি দিব কয়, হয়নে? কিন্তু সিহঁতে নাজানে যে এই ইমেইল আইডিটো জৰিয়তে যে কত কি কৰিব পাৰি। আপোনাৰ মোবাইলৰ গোটেই কণ্ট্ৰলখিনিয়ে ইমেইল আইডিয়ে কৰে। এটা কথাত মই যিখিনি জানো আৰু গোটেই কণ্ট্ৰলখিনিয়ে ইমেইল আইডি। আপোনাৰ ডাটা ষ্ট'ৰেজৰ পৰা আৰম্ভ কৰি, কণ্টেক্ট নাম্বাৰৰ পৰা আৰম্ভ কৰি, তাৰপিছত ফোন বেকআপৰ পৰা আৰম্ভ কৰি, ফোন লকৰ পৰা আৰম্ভ কৰি, তাৰপিছত FRP লকৰ পৰা আৰম্ভ কৰি গোটেইখিনি এই ইমেইল আইডিয়ে কৰে। আপোনালোকে গম পায়নে? আপোনালোকৰ মোবাইলটো হেৰাই গ'লেও যে কিছুমানে বিচাৰি উলিয়াই কিহৰ জৰিয়তে ওলায়? এই ইমেইল আইডিটোৰ জৰিয়তে ওলায়। এই ইমেইল আইডি সেইকাৰণে মই ভাবোঁ যে যাকে তাকে বনাব দিব নালাগে। অন্ততঃ যদি তোমালোকে অলপ হ'লেও পঢ়া শুনা জানা বা কিবা জানা, তেনেহ'লে দুই এবাৰ চাই লোৱা যে কেনেকৈ বনাব লাগে, কেনেকৈ বনাব নালাগে। তাৰপিছত নিজে বনাই লোৱা। ঠিক আছে, বেলেগক বনাব দিছা বাৰু, কিন্তু এটা কাম কৰিবা, সেই পাছৱৰ্ডটো যেতিয়া টাইপ কৰে তাক টাইপ কৰিব নিদিবা। পাছৱৰ্ডটো নিজে টাইপ কৰি দিবা। তেতিয়া অন্ততঃ অলপ হ'লেও ছিকিউৰ হ'ব তোমাৰ ডিভাইচটো। নহ'লে কি কৰিব, আমি যিখিনি জানো, কিন্তু আমি বেলেগৰ লগত তেনেকুৱা কৰিব নাযাওঁ দেই। মই জাষ্ট আপোনালোকক কৈ দিছোঁ কথাষাৰ। মই যিখিনি জানো বা আমি যিখিনি জানো, যিসকলে ইমেইলৰ বিষয়ে গম পায়, যে ইমেইল আইডিৰ বিষয়ে এটা ইমেইল লৈ কেনে বেলেগৰ মোবাইলত এটা ইমেইল ক্ৰিয়েট কৰি দিলে, আপুনি ক্ৰিয়েট কৰি দিয়াৰ পিছত সেয়াৰ ইমেইল আইডিটো জানিলে, সেয়াৰ পাছৱৰ্ডটো জানিলে, সেই ইমেইল আইডিটো আনি কেনে আপোনাৰ ফোনত আকৌ বা মোৰ ফোনত মই যদি আকৌ লগ ইন কৰি ল'লে সেইটো মোবাইলৰ কণ্ট্ৰলখিনি মোৰ তাত আহিব। যেনে সেইটো মোবাইলৰ কণ্টেক্ট নাম্বাৰৰ পৰা আৰম্ভ কৰি, ফটোজৰ পৰা আৰম্ভ কৰি, আৰু বিশেষকৈ লোকেশ্যনখিনিও আমি বা মই মোৰ মোবাইলত চাব পাৰিম। তো এইটো এটা ডাঙৰ কথা ন। আপুনি কি মুভমেণ্ট কৰি আছে, সেই মানুহজনে কি মুভমেণ্ট কৰি আছে, সেইখিনিতো আমি গম পাই যাই আছোঁ, বা মইতো গম পাই যাই আছোঁ, হয় কি নহয়? তো ইমেইল আইডিটো সেইকাৰণে ৰিক্সি হয় অলপ, যে বেলেগক বনাই দিব নালাগে, বা বেলেগে যে বনাব আহে তেওঁলোকে অলপ সতৰ্ক হ'ব লাগে যে নাই মই ইমেইল আইডিটো বেলেগৰ পৰা বনাই নলওঁ, হয়নে? নিজে অন্ততঃ বনাব ট্ৰাই কৰিব লাগে। আৰু যদি বনাব নাজানা তেনেহ'লে বনাবৰ কাৰণে শিকা। আজিকালি 80% বা 90% মানুহে গম পাই গৈছে যে ইমেইল আইডি কি বস্তু। ইলেক্ট্ৰনিক মেইল হয়, এনে গুগল.com আছে, হয়নে? gmail.com গুগলৰ হয়, য়াহু আছে, ৰিডিফমেইল আছে, কিন্তু মষ্ট ফেমাছ বুলি ক'ব গ'লে আমাৰ জিমেইলটোৱে সকলোৱে ব্যৱহাৰ কৰে, যেনেকৈ ময়ো ব্যৱহাৰ কৰোঁ। তো ফাৰ্ষ্ট অফ অল আপুনি দেখিব গ'লে যে আপুনি কি সমস্যা লৈ আহে, মোৰ এইটো খোলা নাই, প্লে ষ্ট'ৰটো খোলা নাই, প্লিজ মোৰ প্লে ষ্ট'ৰটো খুলি দিয়া নাই, তেনেকুৱা মানুহ আহে নহয়। প্লে ষ্ট'ৰটো খুলি দিলে নতুনকৈ ইমেইল আইডি এটা বনাই দিলে, সেয়াৰ পুৰণা ইমেইল আইডি কি আছিলে কি নাছিলে সি নিজেও নাজানে। তো তেনেকুৱা ধৰণৰ সমস্যাবোৰ পৰি থাকে সেই লোক মানুহ। আৰু মই বিশেষকৈ সেই মানুহসকলক জনাব বিচাৰিছোঁ যে তোমালোকে যদি ইমেইল বনাব নাজানা, তেনেহ'লে ইমেইল বনোৱাটো আগতে শিকি লোৱা। ইউটিউবত বহুত ভিডিঅ' পাই যাবা, বহুত ভিডিঅ' পাবা, এটা নহয় বহুত। কেনেকৈ ইমেইল বনাব লাগে চাই ল'বা। মই আৰু এইবোৰ নতুনকৈ নাযাওঁ, নবনাওঁ, অলৰেডি বহুত ভিডিঅ'ছ আছে। তোমালোকে চাই লোৱা যে ইমেইল আইডি কেনেকৈ বনায়। এটা তেনেকৈ ইমেইল আইডি বনোৱা, পাছৱৰ্ডটো ৰাখা আৰু আইডিটো ৰাখা, ইমেইল আইডি ইউজাৰ নেম যিটোক কয় সেই ইউজাৰ নেমটো ৰাখা। ইয়াৰে মাজতে আৰু এটা কথা কৈছোঁ,
মোবাইল চেঞ্জ মানে ইয়াৰ গোটেই বস্তু চেঞ্জ হৈ যায়, ডেটাৰ পৰা আৰম্ভ কৰি সকলো কণ্টেক্ট নাম্বাৰ, ফটোজ গোটেইখিনি চেঞ্জ। মোৰ মোবাইলটো হেৰাই গ'ল, মোৰ ডেটা হেৰাই গ'ল, মোৰ গোটেইখিনি হেৰাই গ'ল, তেনেকুৱা মানুহ এতিয়াও বহুত আছে। কিন্তু এইখিনি কথা গম নাপায় যে ইমেইলতে গোটেইখিনি বস্তু ষ্ট'ৰেজ কৰি ল'ব পাৰি। সেই ইমেইলটো যদি তুমি মনত ৰাখিব নোৱাৰা, সেই ইমেইলৰ পাছৱৰ্ডটো যদি তুমি মনত ৰাখিব নোৱাৰা, তেনেহ'লে তোমাৰ ডেটাখিনি গ'ল, এনেও গ'ল, সেইটো মোৰো যাব, তোমাৰো যাব, তুমি যদি গম নোপোৱা। সেইকাৰণে ইমেইল আই ডি বনাওঁতে সদায় তোমাৰ পাছৱৰ্ড আৰু ইউজাৰ নেমটো সদায় মনত ৰাখিবা। ইউজাৰ নেমটো মানে ইমেইল আই ডিটো, যেনে মোৰটো আছে শ্বাহিদ, এইটো চাওক স্ক্ৰীণত দিয়া আছে, মোৰ এইটো ইমেইল আই ডি, এইটো মোৰ ইমেইল আই ডি হয়। মানে ইয়াতে তুমি মেইল কৰিব পাৰিবা, যেনেকৈ ফোন নম্বৰত মেছেজ কৰি দিয়া বা কল এটা কৰা, মোৰ ইমেইলত ইমেইল কৰিব লগা হ'লে এই ইমেইল আই ডিটো লাগিব, এইটো স্ক্ৰীণত দিয়া আছে। তো এইটো হ'ল আই ডি, এনেকুৱা আই ডিটো মনত ৰাখিবা। ইয়াৰে এটা পাছৱৰ্ড থাকে, মানে গোপনীয় কোড এটা থাকে, যাতে তুমি সেইটো এক্সেছ কৰিব পাৰা, তুমি সেইটো জানিবা, বেলেগে গম নাপায়। সেই আই ডিটো তোমালোকে মনত ৰাখিব লাগিব, তেতিয়াহে তোমাৰ ডিভাইচ যিমানে চেঞ্জ হৈ নাথাকক কিয়, তোমাৰ মোবাইল যিমানে চেঞ্জ হৈ নাথাকক কিয়, তোমাৰ আই ডিবোৰ তুমি তোমাৰ ডেটা, তোমাৰ কণ্টেক্ট, তোমাৰ ফটোজ গোটেইখিনি ষ্ট'ৰেজ ইমেইলত ৰাখিব পাৰিবা। আজিৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে আছিল যে মই বহুতো তেনেকুৱা মানুহ পাই থাকোঁ, বা তেনেকুৱা মানুহ এতিয়াৰ যুগতো বহুত আছে যে ভাই মোৰ অলপ মোবাইলৰ ইমেইল আই ডিটো খুলি দিয়া না, কিন্তু আমি তেনেকুৱা নকৰোঁ বুলি হয়। কিন্তু সেই হিচাপে মই সকলোকে জনাই দিব বিচাৰিছোঁ যে তোমালোকে যদি ইমেইল আই ডি বনাব নাজানা, দেন বনাই লোৱা, শিকি লোৱা। ইউটিউবত বহুত ভিডিঅ'জ আছে, শিকি লোৱা। আৰু কি বুলি কয়, নেক্সট টাইম তোমালোকে এনেকুৱা নকৰিবা। এটা ইমেইল আই ডি দি বহুত কিবা কৰিব পাৰি। যিহেতু বেছি ডাঙৰ নকৰোঁ, বেছি লং হৈ যায় আছে, সোনকালে। আৰু মোৰ এইটো এটা নতুন চেনেল হয়, আকৌ এবাৰ কৈছোঁ, যোৱা ভিডিঅ'টো আপোনালোকে চাই ল'ব। ৰোষ্ট এটা কৰিছিলোঁ, ৰোষ্ট নহয়, ইউটিউবাৰবোৰক মই অলপ ৰোষ্টাৰবোৰক অলপ ভালকৈ বুজাই দিছিলোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মন্তব্য দিবৰ কাৰণে নাপাহৰিব। আশা কৰোঁ ভাল লাগিছে। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে, ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। ছাবস্ক্ৰাইবটো কৰি দিব দেই প্লিজ, বহুত কষ্ট কৰি কিনে ভিডিঅ'বোৰ বনাই আছোঁ। প্লেচৰ অভাৱ, জাগাৰ অভাৱ, তথাপি অফিচৰ পৰা আহি কিনে আকৌ ইয়াতে ভিডিঅ'জ, বহুত কষ্ট হৈছে। অলপ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু দেই।